আসসালামু আলাইকুম দাদা। ওয়ালাইকুম সালাম। আপোনাৰ নামটো কি আছিল দাদা? মজিবুর রহমান। মজিবুৰ ৰহমান। এই গাঁওখনৰ নাম কি? হনিয়াদি। শনিয়াদি। হনিয়াদি। এই কামৰূপ নলবাৰী ডিষ্ট্ৰিক্ট। নহয়, কামৰূপ। কামৰূপ কামৰূপ ডিষ্ট্ৰিক্ট। আচ্ছা ঠিক আছে। আপুনি কোনটো সৰিয়হ কৰিছে? ইণ্ডিয়ান ইণ্ডিয়ান ইণ্ডাম ইণ্ডাম বুলি কয়। ইণ্ডিয়াম 1071 নহয়, ভুল হৈছে নেকি আপোনাৰ? 1701। 1701 হয় হয়, 1701 বুলি কয় এইটো। 1701 হয়, হাইব্ৰিড হয় এইটো। হাইব্ৰিড। আচ্ছা, এইটো সৰিয়হ প্ৰথমবাৰ কৰিছেনে এইবিলাক ইয়াতে? প্ৰথমবাৰ কৰিছোঁ। আচ্ছা, ইয়াতে দেখাতে মানে কি আন সৰিয়হ কৰিছে, এইবিলাক মানে লোকেল সৰিয়হ কৰিছে, সেই তুলনাত এইটো ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে, ভাল হৈছে না? ভাল হৈছে। তো ওচৰে পাঁজৰে খেতিয়কবিলাক কি আহে নেকি চাবে? কেনেকুৱা সিহঁতে কি কয়? ভাল বুলি কয়। গুড়িটো জুখি পেলাই কিমান হয়। আচ্ছা আচ্ছা, ঠিক আছে। বেছি কৰিব লাগিব। আপুনি সুন্দৰ প্ৰডাকশ্যন পাব, বৰ ভাল সৰিয়হ হয় এইটো। আপুনি বিঘা প্ৰতিত মই নিম্নতম 8 মোন বুলি কৈছোঁ এইটো। নিম্নতম 8 মোন বুলি কৈছোঁ, ওপৰত 10 মোনো পাব আপুনি। ঠিকে আছে, প্ৰডাকশ্যনটো বেছি হ'লে ভাল আৰু। ভাল। তো এইটো সৰিয়হ আপুনি কৰাতকৈ ভাল পাইছে নেকি? ভাল পাইছোঁ, ভাল পাইছোঁ। তো অহাবেলি আপুনি কৰিব এইটো? কৰিব লাগিব। ৰাইজকো জনাব এইটো। জনাব লাগে। তো অহাবেলি কৰক আপোনালোকে। মানে এইটো কাটিব পৰা হৈছে আৰু আপুনি আগতীয়াকৈ কৰক, এতিয়া কাটিব পৰা হ'ব। হ'ব আৰু নমেলে হৈছে না এতিয়া। কি মাহত ৰুইছে আপুনি এইটো? আঘোণত কৰা গৈছে। আঘোণত কিমান তাৰিখত? তাৰিখটো 10-12 দিন মান হৈছে নেকি? 10-12 দিন হৈছে না? আঘোণত 10-12 তাৰিখ। আচ্ছা ঠিক আছে, ময়ো চালোঁ, বৰ ভাল হৈছে এইটো সৰিয়হ, উৎপাদন ভাল পাব। ৰাইজক আপুনি ক'ব এইটো সৰিয়হ কৰিবলৈ। ওচৰে পাঁজৰে এই ভাইজনৰ দোকানতো পাব, বুলুত বজাৰতো পাব। ঠিকে আছে। এই মনত থাকিব এইটো সৰিয়হৰ নাম? ইণ্ডাম 1701। ইণ্ডাম 1701। অঁ অঁ, ঠিক আছে।